ইস কি মাছ উঠছি বে ইয়াক চাইনিজ পুঠি বুলি কওঁ আমি মানে পুঠিৰ সাইজটোই অলপ ডাঙৰ মানে এনেকুৱা পুঠিতকৈ সো চাইনিজ পুঠি এই দোস্ত চাই থাকো আগলৈকে আমাৰ এই প্ৰতিবেদন এইটো হল ভাত এই ভাতবোৰেৰে আমি কি কৰিম আজি বৰশীৰে মাছ মাৰিম চাই থাকক কেনেকৈ মাছ মাৰো এইটো বৰশী বৰশীটোত ভাতটো লগাব লাগে এনেকৈ বৰশীটো সোমাই দিয়ক ভাতত আৰু এইয়া পুখুৰীত পাতি দিছো আমি বৰশীটো চাব কেনেকা মাছ উঠে হা এই সালা গুচি গেল মাছটো ফুটি গেল উঠাব যায় গুচি গেল মস্ত এটা টেকনিক দে মানে ভাতেৰেও যে মাছ মাৰিব পাৰি বৰশী দি পুখুৰীৰ পৰা এই টেকনিকটো শিকি ল মানে কেঁচুৰে মাছ মাৰে বহুত আৰু এই কি কয় কিবা কয় বৰল যে বৰলৰ কিবা হেৰি যে পোৱালি হেগলা দি মাছ মাৰে মানুহে ফ্লোটিং ফিড আছে হেগলা দি মাছ মাৰে আমি হেগলা একো কৰা নাই সিম্পল ঘৰুৱা পদ্ধতিৰে হাতেৰে মাছ মাৰি আছো উঠিল এটা এইটো ৰৌৰ সৰু পোৱালি হয় ৰৌ মাছৰ সৰু পোৱালি দে এইটো আমি নাৰাখো এইগলা খোৱা যাব নেকি ইমান সৰু মাছ এৰি দিম আমি ঠিক আছে চাই থাকক আগলৈকে আৰু কিমান মাছ মাৰো মানে 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 এই কেঁচু বেছি এইগলা দি মাছ মাৰিলে মানে ভিল লাগে মানে বহুতে নাখায় মই নাখাওঁ দেই সেইকাৰণে ভাতেদি এটা সহজ পদ্ধতিৰে আমি পুখুৰীৰ পৰা মাছ মাৰি আছো বহুত মাছ মাৰিম চাই থাকক ইণ্টাৰেষ্টিং লাগিব ভিডিঅ'টো আৰু আগলৈকে কিমান ধুনীয়া লাগে চাই থাকক মজা পদ্ধতি না বৰশীৰে মাছ মাৰা চাই থাকক আৰু মাছ উঠব এই কেলা ইমান সৰু বে আৰু এটা উঠছি সৰু মাছ আগতে এৰা গিল এৰি নিবি এইটো নালাগে ইমান সৰু মাছ ন খাই ভাল নালাগিব ন তো বন্ধুসকল সাবস্ক্ৰাইব কৰিব দে মোৰ চেনেলটো বাপৰি এইটো হে মজা ইমান ডাঙৰ মাছ উঠছি ন ৰৌ মাছ হয় এইটো ৰৌ মাছ চিনি লওক ৰৌ মাছ ডাঙৰ মাছ এইটো নাখাও দে আমি মানে মাৰিম চাইনিজ পুঠি যে কলো সেই চাইনিজ পুঠি মাৰিম এইগলা নামাৰো আমি মাছ চাই থাকক চাইনিজ পুঠি কেনেকা হয় এইটো মানে দেখাবৰ কাৰণে ৰাখলো এইয়া এইটো হল চাইনিজ পুঠি এইটো নহয় দে এইটো ৰৌ মাছ এইটো আমি এৰি দিম মাছ এইটো আমাৰ নালাগে এৰি দিলো মই বেলেগ মাছ চাইনিজ পুঠি ভাত গিলা টপত টপ খাই দিয়ে বে কমসে কম 10 বাৰ ভাত গিলা গাঁতা লাগে বৰশীত পিনটোত আৰু তাৰপিছতহে মাছ উঠে ইমান খাই দিয়ে মাছ গিলা ইমান জহৰামে মাছ ন এইবাৰ যে কি হৈ গল আমাৰ মিছন চাইনিজ পুঠি মাৰা এইটোৱে হল চাইনিজ পুঠি আৰু এইগিলাই আমি মাৰিম আৰু এইগিলাই আমি মাৰি পেলাই খাম ৰান্ধি বাঢ়ি চাই থাকক কি মাছ মাৰলো এইয়া বাল্টিটো মোক চাওছো কি মাছ মাৰছো আমি এইগিলা মাছ তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল লাগে এটা লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ভাল লাগিলে তো দিয়া আজিৰ কাৰণে ইমানেই জয় আই অসম ধন্যবাদ।